হেল্ল' এভৰিৱান। আৰু যোৱাকালি যিহেতু মই ধেমাজি হাললৈ গৈছিলোঁ আৰু হালৰ পৰা বহুখিনি কাপোৰ আনিলোঁ আৰু কালি দেখুৱাবৰ কাৰণে ৰাতি হ'ল যিহেতু, আৰু আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ মোৰ কালেকশ্যনখিনি কি কিনো কালেকশ্যন কৰি কালি আনিলোঁ। আৰু অকল হেণ্ডমেডেই নহয়, মই মেচিন মেডৰ কাপোৰ অলপো ৰাখোঁ যিহেতু দোকানত বিচাৰে বহুতে কম দামী যোৰা। আৰু এইফালে আপোনালোকক দেখুৱাওঁচোন বোলো অলপ কালি কি আনিলোঁ, আৰু আপোনালোকে ভাল লাগিলে মোৰ পৰা ল'ব পাৰিব। এইবোৰ টঙালি আনিছোঁ, ৰিহা টচৰ মেখেলা, গামোচা আছে, ৰিহা চাদৰ আৰু ৰিহা কেঁচবচা যোৰা আছে, আৰু গাড়ী দিয়া নুনী যোৰা পাব। সকলোখিনি মই ষ্টকত ৰাখিছোঁ, আপোনালোকে মোৰ পৰা ল'ব পাৰিব। ৰিহা কিন্তু বহুত ষ্টক আছে, আপোনালোকে মোৰ পৰা লৈ ল'ব জল্দি। আৰু যিহেতু এতিয়া বহাগৰ বিহু আহি আছে, নাচনী ৰিহাটো খুবেই আমাৰ প্ৰয়োজন হয় আৰু বহুত চেলিঙো হয়। আৰু আপোনালোকক দেখুৱাই দিম বুলি ভাবিলোঁ কালেকশ্যনখিনি, নহ'লে থাকি যাব যিহেতু দেখুৱাই দিছোঁ। আৰু আপোনালোকে চাবচোন কেনেকুৱা লাগিছে। নুনী চাদৰো আনিছোঁ, ভাল লাগিলে লৈ ল'ব। আৰু বহুখিনি আছে, আৰু এইফালে গাড়ী নুনী আছে, গাড়ী নুনীও আনিছোঁ বহুখিনি। আৰু নুনী কটনৰ যোৰাও আছে, যিহেতু এইখিনি গোটেইখিনি হেণ্ডমেডেই হ'ব। একদম শালৰ পৰা যিহেতু মই কাপোৰ আনিছোঁহে আপোনালোকৰ কাৰণে, আপোনালোকে জল্দি বুকিং কৰি লৈ ল'ব আৰু কমেণ্ট কৰিব কাপোৰখিনি কেনেকুৱা পাইছে। আৰু নাচনী মেখেলাও আছে, আৰু এপহিয়া ফুলও আছে, আৰু ওপৰলৈকে বুটা থকা মেখেলাও আছে। আৰু এইযোৰ হৈছে কেছৰ যোৰা, এইযোৰ গোটেই কাপোৰযোৰতে কেছ আছে, আৰু এক্সট্ৰা পাৰিও আছে, ব্লাউজৰ পিচ আছে, ব্লাউজৰ পিচটোত পাৰি লাগি আছে। আৰু এই কাপোৰযোৰ অকণমান দামত আছে, আৰু আপোনালোকে লৈ ল'ব জল্দি। আৰু মেচিন মেডৰ অলপ আনিছোঁ, ড্ৰাই টচৰ আনিছোঁ, আৰু মেখেলা, আৰু এইফালে ডিজিটেল পেণ্টৰ যোৰা আনিছোঁ। এইখিনি হৈছে কটনত। আৰু উকা যোৰাও বহুতে বিচাৰি আছিলে, মিক্স পাটৰ উকা যোৰা আছে, মোৰ পৰা লৈ ল'ব। বহুত ধুনীয়া কালাৰত পাব আপোনালোকে মিক্স পাটৰ উকা যোৰা, আৰু ধুনীয়া আৰু চেমি পাটৰ দুযোৰমান আনিছিলোঁ, আপোনালোকক দেখুৱাম। আপোনালোকে সকলোৱে মোৰ পৰা লৈ ল'ব জল্দি। আৰু বহুত ধুনীয়া এইবোৰ তাঁতী চাদৰ হয়। আৰু যিহেতু বহুত এতিয়া গৰম দিন আহিবই যিহেতু, সেইকাৰণে বস্তুখিনি অকণমান ষ্টকত থৈ দিয়া ভাল বুলি ভাবোঁ। আৰু এইফালে চিংগুল মেখেলা হয়, আৰু ডিজিটেল প্ৰিণ্টৰ যোৰা বহুত অনা হৈছে, আৰু আপোনালোকে লৈ ল'ব। আৰু এইখিনি যিহেতু মোৰ দোকানত গোটেইখিনি চেলিং হৈয়ে থাকে, আৰু আছে এতিয়া বহুত ষ্টকত মোৰ বস্তু আছে। আৰু এনেকৈ অকণমান দেখুৱাই দিছোঁ দেই। এইখিনি বহুত কম দামৰ হয়, 300ৰ পৰা ল'ব পৰাকৈ কাপোৰ মই ৰাখিছোঁ, আৰু আপোনালোকে ভাল লাগিলে লৈ ল'বচোন। আৰু বহুত কমত আপোনালোকে ল'ব পাৰিব মোৰ পৰা, মই বহুত কমতে দিছোঁ। আৰু কেনেকুৱা পাইছে জনাবচোন কাপোৰবিলাক, মই অকণমান দেখুৱাই দিছোঁ। আৰু যদি ভাল লাগে কমেণ্ট কৰিব। আৰু এয়াই হৈছে মোৰ কালেকশ্যন, আৰু বহুখিনি কালেকশ্যন আছে, গামোচাৰ পৰা আদি কৰি গোটেইখিনি কালেকশ্যনেই মোৰ ওচৰত পাব আপোনালোকে। ৰিহা পৰা আদি কৰি গোটেই সকলোখিনি কালেকশ্যন। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে, তেতিয়া আপোনাৰ লগৰবিলাকেও মোৰ ভিডিঅ'টোৰ পৰা ল'ব পাৰিব চাই পিনে। আৰু কাৰোবাক যদি দৰকাৰ হৈছে কেনেকুৱা পাইছে জনাব। কালেকশ্যন ড্ৰাই টচ আছে কিন্তু দেই। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই আছিল, বাই। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।